পায় কি হ'ল তই যে অকল মোবাইলটোকে টিপি থাক অলপ পঢ়া শুনা কৰিব নোৱাৰ নেকি পঢ়িনো কি কৰিম পাপা কি কৰিম পঢ়ি হোৱাৰ পাছত ধুনীয়াকৈ ঘৰ দুৱাৰ সাজি লৈ ভালকে থাকিব পাৰিবি আকৌ তাৰপিছতনো কি হ'ব পাপা কি তাৰপিছত কি হ'ব পঢ়ি হোৱাৰ পিছত চাকৰি বাকৰি লৈ ঘৰ দুৱাৰ সাজি আৰামত থাকিব পাৰিবি আকৌ এতিয়ানো মোক কি কৰি থকা দেখিছে মই দেখোন এতিয়া আৰামে কৰি আছো No. ঐ আহিছে ঐ হিমন্ত আহিছে ঐ আকাৰে বতৰালৈ গিনা মামা বাবা কি হ'ল কোৱাচোন বাৰু মোক কথা এটা কওকচোন কি কথা বাবা সোনকালে কোৱা আমাৰ অসমীয়া গৰুৱে কেনেকুৱা পোৱালি জন্ম দিয়েনো মামা এইটো কথা তোমালোকে ক'বলগীয়া কথা নেকি তোমালোকে নিজেতো জানিব লাগে ন আমাৰ অসমীয়া গৰুৱে 3 লিটাৰ 4 কেজি গৰু দিয়ে কি 3 লিটাৰ 4 কেজি গৰু দিয়ে মন্দ বোপা আইতা কওকচোন বোপা আমাৰ পেঞ্চনৰ তাৰিখটো কেতিয়াকেনো জানা নেকি তুমি আৰে আইতা এইটো কথা আপোনালোকে গম পোৱা নাই নেকি প্ৰতি মাহে মই 10 তাৰিখে পেঞ্চন দিম প্ৰতি মাহৰ 10 তাৰিখে আপোনালোকে আহি লৈ অফিচত খবৰ ল'ব যদি অফিচত পেঞ্চন নাপায় ঘৰলৈ গৈ টেনচন লৈ মৰি থাকিব তাকে 10 তাৰিখে দিব নেকি দিম আইতা মই পেঞ্চন পাম মোক এতিয়া কোনে পায়